আপোনাৰ নিউজ চেনেলৰ সকলোকে মই আজি আমাৰ আমন্ত্ৰণক সাদৰি জনাই দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। আৰু লগতে আমাৰ দেওশ্ৰী VCDCৰ অন্তৰ্গত থকা 55 সেল্ফ হেল্প গ্ৰুপ বাইদেউসকল, তেখেতৰ ভিঅ' বাইদেউসকল সকলোকে মই VCDC হৈ সকলোকে ধন্যবাদ জনালোঁ। আজি আমাৰ যিটো কলচ যাত্ৰা ভালকৈ ৰেলী ওলাই আজি শৃংখলাভাৱে আজি আমাৰ VCDC তেখেতসকলে আমাক মাটিৰ কলচটো আনি দিলে আৰু আজি আমি ইয়াৰ পৰা জমা কৰি অহা দিনত ব্লকত লৈ যাম। সকলোকে মই ধন্যবাদ জনাই আজি আমাৰ কলচ যাত্ৰাটো শুভ উদ্বোধন হৈছে বুলি সকলোকে ধন্যবাদ জনালোঁ। প্ৰথমে মই নিউজ চেনেলক সবকে নমস্কাৰ জনাইছোঁ আৰু লগতে মোৰ VCDCৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ যাচিছোঁ। আজি আমাৰ অমৃত কলচ যাত্ৰা বহুত খুব শলাগ লৈছে। আজি ভাল ধৰণে আমি অমৃত কলচ যাত্ৰাটো ৰেলী কৰিব পাৰিছোঁ। আমাৰ বাইদেউসকলে ইমান ব্যস্ততাৰ মাজতো আহি পেলাই আজি আমাৰ দেওশ্ৰী VCDCত 3টা ভিঅ' আছে, 55 SHG মানে 55টা SHG আৰু 568টা SHG মেম্বাৰ। তাৰে ভিতৰত আমি লগভগ এতিয়া 5জন মেম্বাৰ আছোঁ। আমাৰ আদিবাসী বাইদেউ আছে, সূত্ৰধৰ বাইদেউ আছে, বড়ো বাইদেউসকল আছে, আমাৰ নেপালী বাইদেউসকল সবকে মই ধন্যবাদ যাচিছোঁ। আজিৰ আমাৰ এইটো ৰেলীটো বহুত সুন্দৰকৈ আমি কৰিব পাৰিছোঁ, মানে উদযাপন কৰিব পাৰিছোঁ আৰু মই সকলোকে বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে নিজৰ ঘৰৰ পৰা নিজৰ SHG মেম্বাৰে সকলোৱে নিজৰ ঘৰৰ পৰা এক মুঠি মাটি SHGত প্ৰথমে আমি আনিছোঁ, কলহ লৈছোঁ আৰু SHGৰ পৰা ভিঅ'ত আনিছোঁ, ভিঅ'ৰ পৰা আমি আজি VCDCত আনিছোঁ।